মই প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছো। আজি আমাৰ ইউপিপিএল দলৰ তৰফৰ পৰা আমাৰ তামুলপুৰৰ ইউপিপিএল দলৰ জিলা কাৰ্যালয়ত আমি সংবাদ মাধ্যমৰ যোগেদি আমাৰ দলীয় কথাখিনি বড়োলেণ্ডবাসী ৰাইজৰ ওচৰত আমি ক'বলৈ বিচাৰিছো। প্ৰথমতে আমি যি পঞ্চম আমাৰ বিটিসি নিৰ্বাচন হৈ গ'ল, এই নিৰ্বাচনটো শান্তিপূৰ্ণভাৱে হৈ যোৱাৰ কাৰণে মই সকলো পক্ষক ধন্যবাদ জনাইছো। আৰু এই নিৰ্বাচনত বিশেষভাৱে যোৱাকালি যিটো ফলাফল, এই ফলাফলত আমি দেখিছো যে বিপিএফ দলে সিঙ্গল লাৰ্জেষ্ট পাৰ্টি হিচাপে এটা মেজৰিটি সিট জিকি পেলাই সিঙ্গল লাৰ্জেষ্ট পাৰ্টি হিচাপে তেখেতসকলক প্ৰতিষ্ঠা কৰিছে। মই বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু বিপিএফ দললৈ অভিনন্দন জনাইছো। আৰু বড়োলেণ্ডবাসী ৰাইজকো অভিনন্দন জনাইছো যে এটা সিঙ্গল লাৰ্জেষ্ট পাৰ্টি চৰকাৰ হ'বলৈ গৈ আছে। আৰু আশা ৰাখিছো আগন্তুক হ'ব লগা চৰকাৰে বড়োলেণ্ডবাসী ৰাইজৰ কাৰণে বহুতখিনি কাম কৰিব পাৰিব। ইউপিপিএল দল হিচাপে যোৱা 5টা বছৰত প্ৰথমবাৰ আমি চৰকাৰলৈ আহিছিলোঁ আৰু সেই 5টা বছৰত আমি শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু সমন্বয় আৰু ইয়াৰ লগতে উন্নয়নৰ কথাবিলাক চিন্তা কৰি কাম আৰম্ভ কৰিছিলোঁ। আৰু 5টা বছৰত বহুখিনি কাম কৰিছোঁ, বহুখিনি কাম ৰৈ গ'ল। যিয়ে নহওক বড়োলেণ্ডবাসী ৰাইজৰ ভোটাৰসকলৰ যিটো এটা মেণ্ডেট, সেইটো আমি ইউপিপিএল দলে স্বীকাৰ কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ যিসকলে আমাক ভোট দি জয়যুক্ত কৰালে। আৰু মই ইউপিপিএল দলৰ সভাপতি হৈ আমাৰ দলৰ প্ৰত্যেকটো কাৰ্যকৰ্তা কৰ্মকৰ্তালৈ ধন্যবাদ জনাইছোঁ। তেখেতসকলে খুব শৃংখলা পদ্ধতিৰে খুব ডিচিপ্লিনৰ মাজেৰে যোৱা নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰ চলাইছে। আমাৰ 40জন প্ৰাৰ্থী খুব সুন্দৰকৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে। বড়োলেণ্ডবাসী ৰাইজৰ হয়তো বহুত মনৰ কথা যোৱা সময়ত আমি বুজিব পৰা নাই বা ক'বাত নহয় ক'বাত কিবা এটা ৰৈ গৈছে, যাৰ কাৰণে আজি আমাৰ ফালে যিটো মেণ্ডেট আশা কৰা ধৰণে নহ'ল, কিন্তু যিটো আহিছে সেইটো আমি একচেপ্ট কৰিছোঁ। আৰু ইউপিপিএল দলে যিহেতু বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণৰ কাৰণে জন্ম পোৱা দল, অনাগত দিনত আমাৰ কথাবিলাক আমি সংশোধনী কৰি আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য আছে সেইটো আগত ৰাখি আমি কাম কৰি যাম। আৰু আগন্তুক হ'বলগীয়া যিটো চৰকাৰ, নতুন চৰকাৰ, বড়োলেণ্ডবাসী ৰাইজৰ স্বাৰ্থত যেতিয়াই কিবা এটা তেনেকুৱা ইস্যু আহে বা বিষয় আহে, সেই চৰকাৰখনক আমি সমৰ্থন কৰি যাম। আৰু বিশেষভাৱে 2020 চনত আমাৰ বড়োলেণ্ড শান্তি চুক্তি হ'ল, এই চুক্তিখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি নতুন গভৰ্ণমেণ্টক আহ্বান কৰিম আৰু তেখেতসকলক আমি সদায় যেতিয়া প্ৰয়োজন তেতিয়া আমি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰতো আমি সদায় তেখেতসকলৰ লগত থিয় দিম। আৰু কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰক আহ্বান জনাম যে বড়োলেণ্ড চুক্তিখনৰ বাকী থকা দফাখিনি অতি শীঘ্ৰে যাতে ৰূপায়ণ কৰে। আৰু বড়োলেণ্ড অঞ্চলত ইউপিপিএল দল যি উদ্দেশ্য লক্ষ্য লৈ পেলাই জন্ম হৈছে, এই উদ্দেশ্য লক্ষ্যটো আগত ৰাখিয়ে অনাগত দিনতো আমি কাম কৰি যাম। আমাৰ নেতা কৰ্মীবিলাকে কাম কৰি যাব, আমাৰ MLA MP সকলেও কাম কৰি যাব।